ষ্টুডেণ্ট আজি আমি তোমালোকৰ লগত আলোচনা কৰিবলৈ আহিছোঁ তোমালোকৰ অসমীয়াৰ পেপাৰখনৰ বিষয়ে। আজি তোমালোকৰ যিটো অসমীয়া পৰীক্ষা পাৰ হৈ গ'ল, তো এই পৰীক্ষাৰ প্ৰশ্ন কাকতখনৰ বিষয়ে অলপ আলোচনা কৰিবলৈ আহিছোঁ। আজিৰ অসমীয়াৰ পেপাৰখন কম্পেৰেটিভলি ইংলিছতকৈ বহুত ইজি আহিছে, কাৰণ ইংলিছৰ পৰীক্ষাটো বহুত টান হোৱা বুলি বহুত ষ্টুডেণ্টে আমাক জনাইছিল যে ছাৰ ইংলিছৰ পেপাৰখন বহুত টান হৈছে। তো সেই পৰীক্ষাৰ কম্পেয়াৰত আজি যিটো অসমীয়া এক্সাম হ'ল, অসমীয়া এক্সামখন কিন্তু অসমীয়া এক্সামৰ কুৱেশ্যন পেপাৰ কিন্তু বহুত ইজি আহিছে। তো বহুত ষ্টুডেণ্টে কৈছে ছাৰ 90 পাম 80 পাম। তো ষ্টুডেণ্ট তোমালোকে এই অসমীয়া এক্সামখন হয়তো নিশ্চয় ভাল কৰি দিলা। যিসকলৰ ভাল হৈছে সেইসকলৰ ভাল হৈছে, আৰু যিসকলৰ অলপ বেয়া হৈছে তোমালোকে পৰৱৰ্তী এক্সামৰ কাৰণে ৰেডি হোৱা। আৰু তোমালোকে এইটো ভাবিব নালাগে যে আজিৰ এক্সামখন বহুত ইজি আহিল সেইকাৰণে আৰু নেক্সট এক্সামখনো ইজি আহিব, সেনেকুৱা কৰি ভাবি অলপ কম পঢ়িবা বা এনেকুৱা কৰিবা, সেনেকুৱা কিন্তু নকৰিবা। তোমালোকে সমানে গুৰুত্ব দিব লাগিব। তাৰপিছতে অকল তোমালোকে অহা এক্সামৰ কাৰণে ভাল কৰি প্ৰিপাৰেশ্যন লোৱা, যাতে তোমালোকৰ ইংলিছ এক্সামৰ দৰে বেয়া নহয়। তোমালোকে ভাল কৰি কিতাপখন বহুত ভালকৈ পঢ়া, আৰু তোমালোকে এইটো নহয় যে কিতাপৰ ডাইৰেক্ট কুৱেশ্যন আহিব, হয়তো আহিব পাৰে কিতাপৰ পৰা 2-এটা কুৱেশ্যন, বাট তোমালোকে কিন্তু মেথছৰ মানকেইটা যিকেইটা গিভেন থাকিব সেই মানকেইটাও কিন্তু ডিফাৰেণ্ট হ'ব পাৰে, বা ডিফাৰেণ্টকৈ দিছে বা 5ৰ ঠাইত 10 দিছে। তোমালোকে কিন্তু সেইটো ক'ব লাষ্টত আহি নক'বা যে হেৰি হৈছে আমাৰ ডাইৰেক্ট একজেক্ট কুৱেশ্যন অহা নাই, আমাৰ এক্সামখন টান হ'ল। তো সেনেকুৱা কথা নহয়। তো মেথছত তোমালোকৰ কনচেপচুৱেল থাকিব। তো তোমালোকে মেথছৰ কিনে এনেকৈ পঢ়িবা যাতে তোমালোকে বুজি পঢ়িবা, মুখস্থ নকৰিবা, যাতে তোমালোকৰ মানবোৰ বেলেগ দিলে তোমালোকে আৰামছে কৰি থৈ আহিবা। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ মেথছৰ এক্সামৰ কাৰণে ভাল কৰি প্ৰিপাৰেশ্যন লোৱা, আৰু তোমালোকে কিতাপখন মেইন টেক্সটবুকখন ভালদৰে চাবা। আৰু তোমালোকৰ মেথছৰ কাৰণে কিন্তু তোমালোকে মনত ৰাখিবা তোমালোকৰ ষ্টেপ মাৰ্কিং আছে। তো যিকেইটা গিভেন মান থাকিব সেইকেইটা কিন্তু তোমালোকে ভাল কৰি বহাই থৈ আহিবা যদি কোনো এটা প্ৰশ্ন তোমালোকে নোৱাৰা। তো প্ৰশ্নকেইটা যিকেইটা পাৰা সেইকেইটাতো কৰিবা, আৰু যিকেইটা নোৱাৰিবা সেইকেইটাৰ মান বহাই থৈ আহিবা। যিকেইটা কুৱেশ্যনত মান আছে মান বহাই থ'লেও তোমালোকৰ ষ্টেপ মাৰ্কিং পাই যাবা, আৰু ষ্টেপ মাৰ্কিঙৰ কাৰণে কিন্তু তোমালোকে ভাল এটা মাৰ্ক পাই যাব পাৰা। 1 মাৰ্ক হ'লেও তোমালোকে 1 মাৰ্কো মেইন এক্সামত কিমান গুৰুত্বপূৰ্ণ হয় তোমালোকে নিশ্চয় জানাই। তো সেইকাৰণে তোমালোকে ষ্টেপ মাৰ্কিংটো ফ'ল' কৰিবা। তো ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টো আমি ইয়াতে শেষ কৰিছোঁ। তোমালোকে যদি কোনোবাই আমাৰ চেনেলত নতুন কৰি আছে তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা, আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিবা।